নমস্কাৰ, মই গাৰ্গীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আজি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সেয়েহে আমি সকলোৱে মিলি গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। আমি এয়া আহি পালোহি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ। ইমান ধুনীয়াকৈ বাটচৰাভাগ নিৰ্মাণ কৰিছে, দেখিছেনে বাৰু? গাড়ীৰ পৰা নামি সকলোৱে ধূপ চাকি লৈ নামঘৰলৈ বুলি আহিলোঁ। এতিয়া আমি প্ৰথমতে ভৰি হাত ধুই ল'ম, কিয়নো আমি সকলোৱে জানো যে আমাৰ গাঁও ঘৰৰ নামঘৰৰ ভাগৰ ভিতৰত সোমোৱাৰ আগতে ভৰি ধুই লোৱা হয়। সেয়েহে ইয়াতো ভৰি ধুবৰ বাবে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। প্ৰথমতে আহি চাকি গছ জ্বলাই লওঁ, তাৰ পিছতহে নামঘৰ ভিতৰত সোমাই সেৱা জনাম। আমাৰ সকলোৰে বাবে এই ভাদ মাহটো কিমান বেছি তাৎপৰ্যপূৰ্ণ আমি সকলোৱে নিশ্চয় জানো। ভাদ মাহটো আমি সকলোৱে পবিত্ৰ মাহ বুলি গণ্য কৰোঁ, কিয়নো এই মাহটোতে ভগৱান শ্ৰীকৃষ্ণই কৃষ্ণপক্ষৰ অষ্টমটো দিনত জন্মগ্ৰহণ কৰিছিল। সেইবাবে আমি সকলোৱে জন্মাষ্টমী উদযাপন কৰোঁ। এয়া এতিয়া মই বন্তি কেইগছি জ্বলাই লৈছোঁ। মনত যি আশা লৈ এই বন্তি কেইগছি জ্বলাইছোঁ, সকলো আশা যেন পূৰণ হয় তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। সেৱা জনাই আমি সকলোৱে চাহ খাবৰ বাবে বহিলোহি। এইফালে দেখিছেনে, আমি সকলোৱে একেলগতে লাইন পাতি বহি ল'লোঁ। চাহ মানে লাল চাহ দিছে, লাল চাহটো বাৰু খাই বহুত ভাল লাগিলে। এইফালে দেখিছেনে আমাৰ ল'ৰাৰ উৎপাত, ককায়েকক শান্তি দিয়া নাই একেবাৰে। খোজ কাঢ়িবলৈ পাই কোচত নুঠাই হৈ গ'ল একেবাৰে। চাহ খাই উঠি আমি এতিয়া চাবলৈ আহিলোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মহাভাগ। ইমান ধুনীয়াকৈ সযতনে সজাই থৈছে। তাৰ পাছত আমি নামঘৰ ভাগৰ পিছতে থকা পুখুৰীটো চাবলৈ আহিলোঁ। এই পুখুৰীটোত সৰু সৰু কাছৰো আছে। যদি বিস্কুট দিয়া হয় তেতিয়া ওপৰলৈ ওলাই আহে। অলপ সময় নামঘৰত কটাই আমি ঘৰলৈ বুলি উভতিলোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ বাই।